কে চলিহাত আইসা বাপ্পা ঐ 6 মাহ ভাল লকডাউনৰ নামত ভাল এইখান করলি দে তহঁতে চৰকাৰে লকডাউন দিলা তহঁতে বেটাহঁত লকডাউনত অলু তলুকে ঘূৰি ফুৰলি বেটাহঁত গম পোৱা নাই বুলি ভাবছা নেকি মই হা এই আপা এই পটল হা গম পোৱা নাই আৰু পাদা বেটা পাদা তই মাৰ্বল খেলি ঘূৰি ফুৰছ হা বেটা আৰু এই মানুহৰ ঘৰে ঘৰে যাই পিনে আম গছত উঠছ আম পাচ্ছ আম চুৰ করছ মই কি গম পোৱা নাই আৰু পটল এই বেটা তই চাইকেল লৈ অলু তলুকে তই ঘূৰি ফুৰছ ভাবছা ছাৰটো গমেই নাপায় লকডাউনত ছাৰে ঘৰতে সোমাই আছে একো গমেই নাপাব হা বেটাহঁত এই কৰি আছা হা আরে আপা এই বেটা তই কি এই নেউলাৰ থেপাৰ লগত ক'ত কি কৰি আছা হা নাজনা এই নেউলাৰ থেপা কেনে বস্তু গম নাপা হা সিহঁতৰ লগ হৈছে হা বাদ দিবি সিহঁতৰ লগ গম পাইছা নাই নে ৰহত তলে যাবি বুজছা না এই বেটা লগ হবি না আৰু নেউলাৰ থেপাৰ ও স্যার আপনি নেউলা আৰু থেপাৰ লগ হবা মানা কৰছি না স্যার মই থেপাৰ লগ লাগে নহয় কিন্তু স্যার নেউলাক মই দিবা নোৱাৰো স্যার আপনি মাৰিলেও মাৰিব কাটলেও কাটব নেউলাৰ লগ এৰিব নোৱাৰো লাগে মই স্কুলে বাদ দিম স্যার কিন্তু নেউলাক মই এৰিব নোৱাৰো দিয়ক স্যার বাপ্পা ঐ বৰ ডাঙৰ কথা কলিয়ে তই এইটো তই স্কুলে লাগে বাদ দিবি নেউলাক তই বাদ দিবা নোৱাৰ হা বাপ্পা ঐ কিনো এনেইডাল কৰছি এই নেউলাই তোৰ কাৰণে তই যে স্কুল বাদ দিলোঁ তাক এৰিব নোৱাৰ কওচোন কওঁ ময়ো শুনো বাপ্পা ঐ বা ভয়ংকৰ কথা ক'লে বাপ্পা ঐ বা কওচোন কওঁ বেটা কওঁ ও স্যার এটা বহুত ডাঙৰ ৰহস্য সোমাই আছে দিয়ক আপনি কি বুঝব নেউলাহঁতৰ যে গেলামালৰ দোকান আছে আপনি নাজনে নেকি সেইকাৰণে মই নেউলাৰ লগ হৈ আছো হাও এইটো আৰু কেনেহেন কথা নেউলাহঁতৰ গেলামালৰ দোকান থাকিল তাতে তোৰ ইমান কি হ'ল কি ৰহস্যডাল আছে কওচোন কওঁ ময়ো শুনো আজি জানো কিনো ৰহস্যডাল আছে ও স্যার নেউলাহঁতৰ দোকানৰ কাৰণে আজি আমি গৈ আছো নেউলাহঁতৰ বাপেকে আজি বাকী নিদিলি আমাৰ ঘৰখন লঘোণে মৰিব লগা হ'ল হয় স্যার আপনি যিমানেই যি নকওক কিয় মই চবকে এৰিলেও নেউলাক এৰিব নোৱাৰো দিয়ক স্যার বাপ বেটা তোৰো কম বুদ্ধি নহয় দে পঢ়াত যদি এনেকে মাথাটো খাটালি হয় আজি এটা ক্লাছতে 3 বছৰ বহি নাথাকিলি হয় বেটা তাৰ কথা